হাই গাইজ, তো কেনে আছে আপোনালোকে? আজি আপোনালোক দেখাবলৈ লৈ যাই আছোঁ বৰপাৰা ৰোডৰ মানে দোকান পোহাৰসমূহ কেনেকুৱা হৈ আছে। লকডাউনৰ ফলত দোকান পোহাৰৰ কি পৰিস্থিতি, লকডাউন মানিছেনে নাই চব গম পাব এই বিষয়ে। আগতে মাস্কটো পিন্ধি লওঁ, কাৰণ পুলিচৰ কপোৱা মন নাই। এইটো মিলননগৰৰ ৰাস্তা হয়। বলক বজাৰলৈকে যাওঁ আৰু দেখাই আছোঁ আপোনালোকক দোকান পোহাৰসমূহ কেনেকুৱা হৈ আছে। তো এই চাওক বৰপাৰাৰ মেইন বজাৰ হয় আৰু দোকান পোহাৰসমূহ চব বন্ধ হৈ আছে। এই চাওক ঘূৰাই দেখাই আছোঁ, চব বন্ধ। চব বন্ধ, একো নাই ৰাস্তাত, খালী হৈ আছে একেবাৰে। অলপ অলপ ভয় লাগিছে, পিছফালৰ পৰা পুলিচে আহিলে আৰু আমাক কি কৰিব তাৰ হিচাপ নাই, ভয় লাগিছে। এইটো এম বাজাৰ বন্ধ হৈ আছে। তো আমি এতিয়া বৰপাৰাৰ পৰা বজাৰ ভিতৰত সোমাই আহিলোঁ। এই চাওক চব বন্ধ হৈ আছে, চব দোকান বজাৰ চব বন্ধ। এই চাওক চব বন্ধ বন্ধ। এইটো বৰপাৰাৰ এইটো মাছ বজাৰ হয় অঞ্চলত। মাছ বজাৰটো এটা মানুহো নাই, চব বন্ধ হৈ আছে। আৰু এইটো হ'ল ফল বজাৰ। ফল বজাৰতো চব বন্ধ হৈ আছে, একো খোলা নাই, চব বন্ধ। লগ এতিয়া আৰু আগত যাওঁ, চাই আহোঁ। তো আমি এতিয়া আহি পালোঁ বৰপাৰাত বাছ ষ্টেণ্ড। আৰু চাওক গাড়ী দেখিছে নহয়, গাড়ী এটাও নাই, চব গাড়ী চব ঘৰৰ ভিতৰত আৰু এটাও নাই, চব বন্ধ। এতিয়া বলক বাছ ষ্টেণ্ডৰ ওপৰৰ পৰা আপোনাক দেখাই আছোঁ বৰপাৰাৰ বজাৰখিনি। বাছ ষ্টেণ্ডৰ ওপৰৰ পৰা দেখাই আছোঁ, চাই থাকক। বলক তেতিয়াহ'লে এইবাৰ আপোনালোকক দেখাবলৈ লৈ যাই আছোঁ বৰপেটাৰ ৰেলৱে ষ্টেচন। তো এতিয়া আমি আহি পালোঁ বৰপেটাৰ ৰেলৱে ষ্টেচন। আৰু এই চাওক ৰেলৱে ষ্টেচন মানে যি লকডাউনৰ আগৰ সময়ত যি মানুহ এনি টাইম মানুহ সদায় ভিৰ, গাড়ী মটৰ ভিৰ, সদায় ভিৰ হৈ আছিল। আৰু বৰ্তমান লকডাউনৰ পৰিস্থিতি চাওক কি হৈছে, চাই লওক। এয়া ষ্টেচনৰ ভিতৰত আহিলোঁ। চাওক গাড়ী এখন ৰখি আছে, মালগাড়ী হয়। বলক সন্মুখত যাই চাই আহোঁ। আৰু নাই নাই নাই, মানুহ এটাও নাই, বহা চিয়াৰকেইটাও একবাৰে খালী হৈ আছে, চব খালী। বহা মানুহ এটাও নাই, চব খালী। বলক এতিয়া ওপৰলৈ উঠি যাওঁ। বলক এয়া ওপৰলৈ উঠি যাই আছোঁ। ওপৰৰ পৰা দেখুৱাই আছোঁ বৰপেটাৰ ৰেলৱে ষ্টেচনটো আপোনালোকক। এয়া আমাৰ বৰপেটাৰ ৰেলৱে ষ্টেচন, ৰেলৱে প্লেটফৰ্ম। গাড়ী এখন ৰখি আছে, এইটো
তো ফ্ৰেণ্ডছ আজিৰ এইটো ভিডিঅ' ইয়াতে সামৰণি মাৰিলোঁ দেখুৱাই দিলোঁ আপোনালোকক লকডাউনৰ ফলত বৰপাৰা ৰোডৰ কি পৰিস্থিতি ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰি বেল আইকনটো দবাই দিব বাই বাই থেংকছ ফৰ ৱাচিং ভিডিঅ'